মই প্ৰিন্সি আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ এটা অন্য ভিডিঅ'লৈ। আজি ভাবিছোঁ অলপমান নাচোঁ। আচলতে মোৰ নাচিবলৈ খুব মন গৈ আছিলে, সেইবাবে মই বাহিৰতে নাচি আছিলোঁ। তাৰপৰা মায়ে ক'লে কি তই চাদৰ মেখেলাযোৰ পিন্ধি নানাচ কিয়? সেইকাৰণে মই পিন্ধি লৈছোঁ, মাৰ কাপোৰ এযোৰ পিন্ধি লৈছোঁ আৰু এতিয়া অকণমান নাচিম, আপোনালোকে চাব। ইমানতে আহিছোঁ। ভিডিঅ'টো ভালকৈ কাপোৰ কানি পিন্ধাও নহ'ল, এইফালে খুলিয়ে গ'ল, পিন চিন খুলিয়ে গ'ল। আৰু এতিয়া যাওঁ মই ফিল্ডত, আপোনালোকক লগ পাই আছোঁ। এয়া ফিল্ডত আহি পালোহি মই, কিন্তু আজি পূৰা বোকা হৈ আছিলে ফিল্ডত, বৰষুণ দিছিলে, সেইবাবে একো কৰাই নহ'ল। এনেই অলপমান আৰু কৰিলোঁ। আপোনালোকে পেটৰ চৰ্বি কমাবৰ বাবে এইটো এক্সাৰচাইজ কৰিব পাৰে। উজুৰ হয়, ইমান টান নহয়, কিন্তু চৰ্বি কমিব আপোনালোকৰ। মই কৈ আজিলৈ বাই বাই, পুনৰ লগ পাম এটা নতুন ভিডিঅ'লৈ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব, কমেণ্ট কৰিব।